আজি আমাৰ এই ৫ নং পৰ্বতজোৰাত সক্ৰিয় সদস্যতা সন্মিলন এইটো আমাৰ ৰাজ্যিক সভাপতিৰ নিৰ্দেশক্ৰমে আজি আমাৰ গোটেই অসমতে যোৱাকালি ৮ আৰু ৯ তাৰিখত এই দুদিনৰ ভিতৰত আমাৰ গোটেই বিধানসভা ভিত্তিত আমাৰ যিমানবিলাক সক্ৰিয় সদস্য আছে এই সক্ৰিয় সদস্যতাসকলক লৈ এটা সন্মিলনী আৰু এই সন্মিলনীৰ মূল উদ্দেশ্য আৰু কাৰণটোই হৈছে যে কেৱল ৩টা বিষয়ত আমাক আজি আমাৰ সক্ৰিয় সদস্যতাসকলৰ লগত আজিৰ এই সন্মিলনটো অনুষ্ঠিত কৰিবলৈ দিছে তাতে প্ৰথম যিখিনি আমাৰ বক্তা এইটোই আছিল যে বিজেপিৰ নিৰ্বাচনী সফলতা আৰু আমাৰ বিজেপিৰ সাংগঠনিক বিস্তাৰতা ১ নম্বৰ ২ নম্বৰত আছে যে বিজেপিৰ ভাৰতীয় ৰাজনীতিত বিজেপিৰ দ্বাৰা যে এটা আমূল পৰিৱৰ্তন হৈছে এই বিষয়ত এটা সজাগতা আমাৰ মাজত আলোচনা কৰা আৰু সৰ্বশেষত ৩ নম্বৰ এজেণ্ডাত আছে যে আমাৰ বিকশিত ইণ্ডিয়া বিকশিত ভাৰতত যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই যে সুদীৰ্ঘ এই বিকশিত ভাৰত যাত্ৰাত যি সফলতাৰে আজি একেবাৰে প্ৰতিটো চুকে কোণে থকা গৰীব মানুহৰলৈকে এই আঁচনিবিলাক দৰিদ্ৰৰ সীমাৰেখাৰ তলত থকা দুখীয়াসকলৰ যে উন্নয়নমূলক আঁচনি এই আঁচনিবিলাক যে একেবাৰে সুকে কোণে প্ৰত্যেকটো অঞ্চলত চুই পাইছেগৈ সেইটোকেই আমাৰ কাৰ্যকৰ্তাৰ জৰিয়তে এটা প্ৰচাৰ কৰা গতিকে আজি আমাৰ যিমানখিনি সক্ৰিয় সদস্যতা আছে পৰ্বতজোৰা বিধানসভা সমষ্টিত আমাৰ 7টা মণ্ডল বিজেপিৰ মণ্ডল আছে এই 7টা বিজেপি মণ্ডলৰ পৰা আজি ইয়াত উপস্থিত হৈছে মেইন কথাটো হৈছে আমাৰ সক্ৰিয়তা যিবিলাক সদস্য আছে সেইসকলে আহিছে ইয়াত আমাৰ কিছু গাঁৱৰ নতুনকৈ সদস্য অন্তৰ্ভুক্তি হোৱাৰ কাৰণে আমাক কৈছে যে যদিও সেইটো আমাৰ এজেণ্ডাত নাছিল তথাপিও আমাৰ বিজেপিৰ দল আৰু বিজেপিৰ আদৰ্শ আৰু নীতিৰ ওপৰত বিশ্বাস কৰি প্ৰায় ৬০জনৰ ওপৰত আজি নতুন সদস্য আমাৰ ইয়াত যোগদান কৰিছে আৰু আমি আশা ৰাখিছোঁ যে আজিৰ এই যোগদানৰ জৰিয়তে আমাৰ পৰ্বতজোৰা মণ্ডলৰ যিখিনি আমাৰ বিজেপিৰ যিখিনি স্থিতি এই স্থিতিটো আজি অধিক শক্তিশালী হ'ব বুলি আমি আশা কৰিছোঁ गुनगोनां गोजौ सोलोंथाइ लानो गोसो गुदुं फरायसाफोरनि थाखाय गोजोनथाव खौरां क'क्राझारनि बड'लेण्ड स्टार एकाडेमियाव फरायसाफोरनि मुं थिसननाया सोलिगासिनो 2025-26 सोलोंथाइ बोसोरनि थाखाय 6 थाखोनिफ्राय 9 थाखोसिम आरो एचएस फार्स्ट इयार आरो एचएस सेकेन्ड इयार थाखोआव फरायसाफोरनि गोदानै मुं थिसननाया सोलिगासिनो क'क्राझार शहरजों नांजाबनाय साहा फारसे साखाथि तितागुरियाव थानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव बड' मिडियामनि 6 थाखोनिफ्राय 9 थाखोसिम साइन्स आर्ट्स कमार्स स्ट्रीमाव बड' आरो इंलिश मिडियामाव एचएस फार्स्ट इयार आरो एचएस सेकेन्ड इयार थाखोआव फरायसाफोरनि गोदानै मुं थिसननाया दासान्दि सोलिगासिनो दं रोंगौथि गोनां फोरोंगिरिफोरनि फोरोंथाय होनायजों लोगोसे गोबां उफ्रा सोलोंथायनि खाबुफोर जेरै डेली फ्री जेईई आरो नीट क्लास जेईई नीट आरो कम्पिटिटिव एग्जामनि थाखाय फ्री मक टेस्ट इंग्लिश स्पीकिंग क्लास डेली जीके क्लास कैरियर गाइडेंस लाइब्रेरी फेसिलिटीज पर्सनल एटेंशन हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा थाग्रा हस्टेल बायदि बायदि सोलोंथाय खाबुफोरजों गुनगोनां सोलोंथायखौ बे बड'लेण्ड स्टार एकाडेमियाव मोननो हागोन बेनि अनगायैबो मेट्रिक आनजादाव 85% एबा बेनि बांसिन नम्बर मोननाय फरायसाफोरनो बेसेन लायालासे मुं थिसनथाय होगोन आरो बिफेल नखरनि फरायसाफोरनो मुं थिसननायाव 20% रेहाय होनाय जागोन अब्ला मानोथो गोबाव खालामनो नोंथाङाबो गुनगोनां गोजौ सोलोंथाय लानो थाखाय क'क्राझारनि बड'लेण्ड स्टार एकाडेमियाव मुं थिसननायनि खाबुखौ लादो बांसिनै मिन्थिनो थाखाय गाहायाव होनाय मबाइल नम्बराव फोनांजाब खालाम मोबाइल नम्बर 7638008149 6003494371 आरो 6000034997